तामुलपुराव DTO मावख' लुफुंनो थाखाय लाइ खुन्थिया गायसनदों। मिरु सोरखारनिफ्राय बिटिआरनि औवाबारियाव गारि सोलोंनायनि सोलोंसालि गायसननाय जागोन होननानै फोरमायदों बिटिआरनि रोगाथाइ बिफाननि EM रनेन्द्र नार्जारिया। तामुलपुर महकुमानि सिङाव थानाय दंफाराव जिल्ला ट्रेन्सपर्ट अफिस लुफुंनो थाखाय लाइ खुन्थिया गायसननाय जायो। 1 कौटि 9 लाख रांजों लुफुंनो गोनां बे गोथार हाबाफारिखौनो बिटिआरनि हान्थामेला बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारिया बेखेवनानै होयो। बे हाबाफारियावनो बाहागो लायो बिटिआरनि मावफुं सोद्रोमा धर्मनारायण दास, तामुलपुर विधानसभा बियामनि MLA जलेन दैमारी, बिटिआरनि सोद्रोमा बिजितगोरा नार्जारी, पवित्र कुमार बर', बिटिआरनि जइन्ट डाइरेक्टर आरो CSD दीपज्योति चक्रवर्ती आरो गोबां बिबानगिरि बिथांमोना। मख'नो गोनांदि हादोरनि साहा सानजा रायजोफोरनि गेजेरावनो मिरु सोरखारनिफ्राय बिटिआरआव गारि सालायनो सोलोंनाय सोलोंसालि गायसननाय जागोन होनना फोरमायथियो। तामुलपुर बासिन्दार कारणे ভাল खबर आमार रामेश्वरगुरि दंपारत आमार DTO অফিস আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ। এই আধাৰশিলা আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো চিফ ছাৰে কৰিব লগা আছিল। তেখেতে বিশেষ কাৰণৰ কাৰণে মিটিং থকাৰ কাৰণে তেখেতে হয় আমাৰ বিটিআৰ প্ৰধান হয় মই আজি আধাৰশিলা স্থাপনত শুভাৰম্ভ কৰিলোঁ। ইয়াত আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ আমাৰ BTCৰ আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট জইণ্ট কমিশনাৰ আৰু DTO সকল আমাৰ এই অঞ্চলৰ আমাৰ তামোলপুৰৰ SP ADC SP এডিশনেল SP আৰু আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বহুতো বিষয়াসকল উপস্থিত আছিল। তো এইটো ইতিহাসৰ আমাৰ কাৰণে ভাল দিন। তো এই ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো আমি এই অঞ্চলত ৰাইজক সহায় কৰাৰ কাৰণে ৰাইজক ডিপাৰ্টমেণ্ট এটাতো চৰকাৰে বনাইছে যে ৰাইজক সহায় কৰাৰ কাৰণে। তো ৰাইজৰ সহায় কৰাৰ কাৰণে আমাৰ অফিচৰ প্ৰয়োজন আছে। ইয়াৰ কাৰণে আমি এই অফিচটো বনোৱাৰ কাৰণে যেতিয়া আমাৰ 2022-23 বাজেটত আমাৰ SOPT বাজেটত 1 কোটি 9 লাখ টাকা ধৰা আছিল আৰু সেই 1 কোটি 9 লাখ টাকা আমাৰ DTO অফিচ আৰম্ভ হ'ব। আজিৰ পৰা আমাৰ আধাৰশিলা স্থাপন হ'ল। এইটো আমাৰ কাৰণে ভাল খবৰ আৰু ইয়াৰ জৰিয়তে আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এই অঞ্চলৰ ৰাইজক সকাহ দিয়াৰ কাৰণে আমাৰ বিটিআৰ প্ৰধানৰ নেতৃত্বত প্ৰমোদ বড়ো চিফ ছাৰৰ নেতৃত্বত আমি এই অঞ্চলৰ ৰাইজক আমি সহায় কৰাৰ কাৰণে আমি শুক্লাত ড্ৰাইভিং স্কুল অলৰেডি আমি বনাইছোঁ। ইয়াত ড্ৰাইভিং স্কুল আৰম্ভ কৰিব পৰা নাছিল, ট্ৰেক নাছিলে, ড্ৰাইভিং ট্ৰেক মানে শিকোৱাৰ কাৰণে এইবাৰ মানে বনোৱা হ'ব আৰু স্কুল চলোৱাৰ কাৰণে কিছুমান সা সঁজুলিৰ মানে যোগাৰ প্ৰয়োজন আছে। এইবাৰ আমি বাজি কৰি থৈছে আৰু নেক্সট বছৰ আমি শুক্লাৰ ড্ৰাইভিং স্কুলটো আমি ষ্টাৰ্ট কৰিম। এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমি ভাল এটা ড্ৰাইভাৰ জন্ম দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ। ভাল আমি ড্ৰাইভাৰ হ'লেতো নহ'ব, ভাল ড্ৰাইভাৰ যি ড্ৰাইভাৰে আমাৰ ফিউচাৰৰ মানুহ জীৱনটো লৈ যায় তেতিয়া সেই ভাল ড্ৰাইভাৰ হ'লে আমাৰ সকলো ৰাইজৰে ভাল হ'ব। ইয়াৰ কাৰণে ড্ৰাইভিং স্কুল আমি বনাইছোঁ আৰু আমাৰ ভাল খবৰ নৰ্থ ইষ্টৰ এটা চেণ্ট্ৰেলত মানে ড্ৰাইভিং চেণ্টাৰ পাইছিলোঁ নৰ্থ ইষ্টৰ এটা আৰু নৰ্থ ইষ্টৰ এটা ড্ৰাইভিং চেণ্ট্ৰেলত ড্ৰাইভিং স্কুল পোৱাটো আমাৰ বিটিআৰ গভৰ্ণমেণ্টে পাইছে আৰু সেইটো আমি বনাবলৈ লৈছোঁ। আমি গড়েশ্বৰ সমষ্টিৰ বিটিআৰত আৰু ঔগুৰিত বনাবৰ কাৰণে হাতত লৈছোঁ। অলৰেডি প্ৰপ'জেল আমি দিল্লীত পঠাৰ কাৰণে যোজনা কৰিছোঁ, অলৰেডি চেংচন হ'ব। তো সেই ড্ৰাইভিং স্কুলটো কেন্দ্ৰৰ পৰা আমি পোৱা চেণ্ট্ৰেল ড্ৰাইভিং চেণ্টাৰটো 70 কোটি টকা দি নিৰ্মাণ হ'ব। ইয়াৰ এই উদ্দেশ্য আমাৰ এটাই, আমাৰ যে এই অঞ্চলত মানে বহুতো আমাৰ এক্সিডেণ্টবিলাক হয়, সেই এক্সিডেণ্টবিলাক কমাবৰ কাৰণে আৰু এক্সিডেণ্ট হোৱাৰ কাৰণেও কিছুমান ড্ৰাইভাৰো ভুল থাকে, আমাৰ ভাল ড্ৰাইভাৰৰ প্ৰয়োজন আছে। সেইটো আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি বহুতো ৰাইজক সহায় কৰাৰ কাৰণে এনেকুৱা ইনিচিয়েটিভ লৈ আছোঁ। কাৰ্যালয়টো এইটোৱে, আমাৰ এই কাৰ্যালয়টো প্ৰয়োজন আছে। ইয়াৰ পৰাই আমি এই জিলাখনত আমাৰ বিভিন্ন আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ যিখিনি ৰাইজক সহায় কৰাৰ কাৰণে যিখিনি আমাৰ দায়িত্ব আছে এইখিনি জিলাৰ পৰা কৰা যাব। এই অফিচৰ পৰা আহিছে সেইটো মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। ডেলিমিটেশ্যনৰ কাৰণে আমাৰ জিলাটো সামূহিকভাৱে ৰখা হৈছে। তো আমাক এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিছে যে জিলাৰ যিখিনি মানে জিলা হোৱাৰ কাৰণে যিখিনি মানে কাম কৰিব লাগে এইটো কাম কৰাৰ কাৰণে আমাক নিৰ্দেশ সেই হিচাপে আজি আমি ৰাইজৰ আগত এইটো জিলা পৰিবহণ কাৰ্যালয় আমি বনাইছোঁ। 39 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, COVID-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन।
थंगा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्थाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार।